স্কেলত এটা বিভাগৰ পৰা এটা বিভাগ আহি থাকিব নালাগে পে স্কেলটো ওপৰত হলে আহিব লাগে কিন্তু একেটা পে স্কেলতে আজি এটা ডিপাৰ্টমেন্ট এবছৰ কাম কৰিলো এখনেই গভৰ্ণমেন্ট গতিকে ইয়াৰ ওপৰত আমি এমেন্ডমেন্ট এটা আনিম পে স্কেল ওপৰত হলে এপ্লাই কৰিব পাৰে সেম পে স্কেলত মানুহে এটা ডিপাৰ্টমেন্টৰ পৰা এটা ডিপাৰ্টমেন্ট গৈ থাকিলে আমি খালি পৰীক্ষাই পাতি থাকিব লাগিব ব্যক্তিত্ব খুব ভাল কৰি আমি নিজক আগবঢ়াই লৈ যাব লাগে মোক চক্ৰৱৰ্তী শৰ্মাৰ লগত মোৰ এডভাৰটাইজ দিওতে আলোচনা নহল যিকেইজন ল'ৰা বেলেগ ডিপাৰ্টমেন্টৰ পৰা আজি আমি পিডব্লিউত আহিছো বেলেগ ডিপাৰ্টমেন্টত চাকৰি কৰি থকাৰ পিছত আকৌ পিডব্লিউত যোগদান কৰিছো পিডব্লিউ ডিপাৰ্টমেন্টক ভাল পাই যোগদান কৰাটো ভাল কথা কিন্তু পিডব্লিউত বেছি টকা আছে বুলি যোগদান কৰাটো জঘন্য অপৰাধ হয় মই আগত হলে বন্ধ কৰি দিলো মোৰ ইয়াত আহি পেলাই কাগজখন চাই মোৰ মনত পৰিছে যে এডভাৰটাইজতে আমি লিখি দিব লাগিছিল যে those who are already working in other department they cannot apply এবাৰ গৈয়ে কৰি দিব কালি বা পৰহি কেবিনেটত এইটো এপ্লাই যিখিনি এবাৰ পাৰ হল আৰু গৈয়ে কৰি দিব যে যি ওৱান সিমিলাৰ ৰেংকত গভৰ্ণমেন্টত কাম কৰে they cannot participate in the advertisement কাৰণ তেওঁ ট্ৰান্সফাৰ হ'ব কিন্তু এই অলপ পিছতে হুলস্থুল লাগিব ওয়াটাৰ ৰিসোৰ্স ইঞ্জিনিয়াৰ ক'ব স্যাৰ মোৰ 20 জন ইঞ্জিনিয়াৰ নোহোৱা হৈ গ'ল কোনবা ক'ব মোৰ 10 জন ইঞ্জিনিয়াৰ নোহোৱা হৈ গ'ল ৰাস্তাত নিবনুৱা ইঞ্জিনিয়াৰ পাছ কৰা ল'ৰাবোৰ বহিয়ে আছে লগৰে ল'ৰা একেলগে হোষ্টেলত থকা ল'ৰা কাবাৰ সিটটো মাৰি কামি আমি সোমাইছো যেটা মই খুদিম কিয় পিডব্লিউডিত সোমাইছো স্যাৰ ৰাস্তা ভাল পাওঁ হেতু কাৰণে সোমোৱা নহয় পিডব্লিউড এটো বেছি আছে কাৰণে এই সোচটো ইয়াৰ পৰা আমি উলাব লাগিব বিশেষকৈ আমি নতুন প্ৰজন্মৰ খিনি পিডব্লিউটো যিমান দৰমহা এক্স্যাক্টলি ওয়াটাৰ ৰিসোৰ্সটো কিমান দৰমহা ডিফাৰেন্সটো খালি ঠিকাদাৰ সেইখিনি যদি লৈ আমি যোগদান কৰি আগুৱাই যাওঁ ই বহুত বেছি স্যাটিসফাইড নহয় কাৰণ আগলৈকে চৰকাৰখন ইমান টাইট হৈ গৈ থাকিব চিন্তাধাৰাবিলাক বদলিছে সোশ্যাল মিডিয়াৰ দিন ফেসবুক বেয়া কাম এটা দেখিলে মানুহে টুইট কৰে অলপ দুটকা কোনোবাই লব খুজিলে ঠিকাদাৰজনে ভিজিলেন্সক ফোন কৰি দিয়ে এই যেটো পৰিবেশ এই পৰিবেশৰ পৰা মুক্ত হৈ থাকি আমি নিজৰ ব্যক্তিত্বৰ ওপৰত থিয় হ'বলৈ শিকিব লাগিব যে মোৰ কাম মই দায়িত্বপূৰ্ণভাৱে কৰিম বেস্ট অফ দা ইঞ্জিনিয়াৰিং নলেজ মই মোৰ ৰাস্তা বা বিল্ডিংটো দিম আৰু যেতিয়া ঠিকাদাৰজনে ধমকি দিব চেষ্টা কৰে মোৰ লগত মন্ত্ৰীৰ ভাল এমএলএ ভাল মই অমুক দিছো তমুক দিছো বলে যাক দিছা মইতো লোৱা নাই গতিকে মই মোৰ কাম কৰিম এই যিখিনি ব্যক্তিত্বৰ প্ৰয়োজনীয়তা সেই ব্যক্তিত্বখিনি আমি জীৱনত নিজৰ জীৱনৰ লগত সমাহিত কৰিব লাগে কাৰণ আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ যাব লাগিব আমি ৰাজ্যখনক বিকশিত